করোনা ভাইরাসৰ সুযোগ লৈ একাংশ গাড়ী চালকে গাড়ীৰ ভাড়া বৃদ্ধি কৰাৰ অভিযোগ উঠিছে দক্ষিণ নগাঁৱত। দক্ষিণ নগাঁৱৰ কামপুৰ কচুৱা ৰাজাগাঁও বকুলগুৰি যমুনামুখ আদিৰ পৰা নগাঁও অভিমুখে যোৱা বহু যাত্ৰীবাহী বাছে সকলো নীতি নিয়ম অমান্য কৰি গাড়ী ভাড়া বৃদ্ধি কৰাত বিভিন্ন দল সংগঠনৰ লগতে সচেতন ৰাইজে ইয়াৰ উচিত ব্যৱস্থা ল'বলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনাইছে। করোনা মহামারীর সুযোগ লৈ ইতিমধ্যে আমি দেখা পাইছোঁ এটা দুষ্ট চক্র বিশেষকৈ গাড়ী মালিকসকলে কামপুৰৰ পৰা যিবিলাক নগাঁৱলৈ বাছ চলি আছে বা যিবিলাক ট্ৰেভেলাৰ চলি আছে বা উইংগাৰ চলি আছে মেজিক চলি আছে তাত প্ৰতিটো সিটত কোভিডৰ নিয়ম অনুসৰি দুজনীয়া সিটত এজনকৈ পেছেঞ্জাৰ তেওঁলোকে নিব লাগে আৰু তেতিয়া এটা ভাড়া বৃদ্ধি হৈছিল, ৰাইজে আপত্তি কৰা নাছিলে। এতিয়া কৰোনা লাহে লাহে খাম কাটিছে আৰু চৰকাৰেও ঘোষণা কৰিছে অসমত এতিয়া কৰোনা লাহে লাহে নিৰ্মূলৰ পথত গৈ আছে। আৰু তাৰ পিছতো তেওঁলোকে এতিয়া দুটা সিটতে বুলি নহয় অভাৰ পেছেঞ্জাৰ নিয়াৰ পিছতো কি কাৰণত নগাঁৱলৈকে তেওঁলোকে 100 টকাকৈ ভাড়া লৈ আছে, যিটো 40 টকা ভাড়া আছিলে। গতিকে এইটো এটা অবৈধ আৰু এই কথা আমি কামপুৰ ৰাজহ চক্ৰ বিষয়া মহোদয়াক আমি অৱগত কৰিছিলোঁ আৰু তেখেতে এই বিষয়টো থানাক অৱগত কৰিবৰ কাৰণে জনাইছে। আমি মিডিয়াৰ জৰিয়তে আমি অসম চৰকাৰ আৰু পথ পৰিবহণ বিভাগক আমি এই বিষয়টো অৱগত কৰিব বিচাৰিছোঁ যে অতি শীঘ্ৰে চৰকাৰে ইয়াৰ দায়িত্ব গ্ৰহণ কৰক আৰু ভাড়া হ্ৰাস কৰক, অন্যথা আমি ৰাইজে আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি আমি সমগ্ৰ দল সংগঠনে লাচিত সেনা কামপুৰ যুৱ সমাজে মিলি আমি ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিবৰ কাৰণে আমি নিশ্চয় আগবাঢ়ি আহিব লাগিব, যিহেতু ৰাইজ হাৰাশাস্তিৰ সন্মুখীন হৈছে, দুখীয়া মানুহ বিশেষ। গতিকে চৰকাৰে ইয়াৰ এটা ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনালোঁ। করোনা মহামারীর সময় মানে গোটেই বিশ্বতে যিটো সমস্যা হৈছিল তাৰ হেৰিয়াত আমাৰ কামপুৰ বা সকলো পৰিবহণতে দুজনীয়া সিটত এজনকৈ যোৱাৰ ব্যৱস্থা কৰিছিলে। সেই সন্দৰ্ভত সেই সময়ত পৰিবহণ বিভাগে ভাড়াটো বৃদ্ধি কৰি পেলাই দুজনীয়া সিটত এজন যাবলৈ ভাড়া বঢ়াইছিলে। কিন্তু বৰ্তমান এনেকুৱা দেখা গৈছে দুজনকৈ গৈ আছে, সিটত দুজন তিনিজন ফুল পেছেঞ্জাৰ লৈ গাড়ীত গৈ আছে, কিন্তু ভাড়াটো কমা নাই। ভাড়া সেই সময়ৰ ভাড়া আজি আমাৰ কামপুৰৰ পৰা নগাঁৱলৈ ভাড়া 100 টকা হৈছে। এজন পেছেঞ্জাৰ নিচলা সাধাৰণ মানুহে নগাঁৱলৈ পৰা অহা যোৱা কৰিবলৈ 200-250 টকাৰ খৰচা হৈছে। ইয়াৰ ওপৰত আমি বিভাগীয় কৰ্তৃপক্ষ আমি পৰিবহণ বিভাগক আমি দাবী জনাইছোঁ যে তেওঁলোকে অতি শীঘ্ৰে এই ভাড়া নিয়ন্ত্ৰণ কৰক, নহ'লে যাতায়াতত কি সুব্যৱস্থা আছে তাৰ ব্যৱস্থা ল'বলৈ আমি অনুৰোধ জনাইছোঁ। ইফালে গাড়ী ভাড়া বৃদ্ধিৰ ক্ষেত্ৰত প্ৰশাসনে বিহিত ব্যৱস্থা নোলোৱাৰ অভিযোগ কৰিছে স্থানীয় দল সংগঠনসমূহে। এতিয়া প্ৰশ্ন উঠিছে এইসকল গাড়ী মালিক তথা চালকক নাকি লগাব পাৰিবনে প্ৰশাসনে, সেয়া সময়তহে লক্ষণীয় হ'ব। কামপুৰৰ পৰা জাবেদ আহমেদৰ ৰিপৰ্ট, BMC নিউজ। মহামাৰী কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ আপুনি কি কৰিব? অতি জৰুৰী নহ'লে ঘৰৰ পৰা বাহিৰলৈ নোলাব। সঘনাই হেণ্ড চেনিটাইজাৰ অথবা চাবোনেৰে হাত ধুৱক। স্বাস্থ্য বিভাগৰ নিৰ্দেশনা মানি চলক। আপোনাৰ সজাগতাই সকলোকে সুৰক্ষিত ৰাখিব। সামাজিক দূৰত্ব মানি চলক, মুখত মাস্ক ব্যৱহাৰ কৰক। ঘৰতে থাকক, সুৰক্ষিত থাকক।